হেল্ল' গাইজ, সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি মোৰ ভিডিঅ'টো কৰা বহুতেই দেৰি হৈ গ'ল, কাৰণ মই আগবেলাটো কাম বন কৰি ভিডিঅ' কৰিবলৈ নহ'লেগৈ। সেইকাৰণে দেৰিকৈ হ'লেও ভাবিছোঁ ভিডিঅ'টো মই অকণমান কৰোঁ বুলি। গতিকে এতিয়া 4টাই বাজিলে বাৰু, গতিকে তথাপিও ভাবিছোঁ অকণমান হ'লেও ভিডিঅ'টো কৰোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি এতিয়া আহি আছোঁ গাখীৰ নিবলৈ। आंटी हाय बोल दीजिए। हाय, कौन है? वीडियो बन रहा है। अच्छा अच्छा हाय। আমি এতিয়া আহি আছোঁ এয়া গাখীৰ নিবলৈ। বলক চাই থাকক ভিডিঅ'টো আগলৈ। এয়া পাইছোঁহি আৰু ঘৰ। এয়া ৰুম পাই গ'লোহি গাখীৰ লৈ। বহুত গৰম দিছে আজি, বহুত গৰম মানে। বাহিৰত ওলাই গ'লে ভিডিঅ' কৰিবলৈ মানে শক্তিয়ে নোহোৱা হৈ যায়গৈ, ইমানেই গৰম দিছে। সেইকাৰণে অকণমান কৰিছোঁ ভিডিঅ'টো মাজে মাজে। আৰু মই এতিয়া চাহৰ লগত খাম নাৰিকলৰ লাডু। লাডুকেইটা ইমান ভাল নহ'লে, নাজানো কিহৰ কাৰণে তেনেকুৱা হ'ল। কিবা ঢিলা হৈ থাকিলে মানে, টান নহ'লে। সম্ভৱ কিবা এটা খেলি মেলি হ'ল চাগে। আপোনালোকে ক'বচোন কিহৰ কাৰণে তেনেকুৱা হৈ থাকিলে। খাওঁ এতিয়া। ঢিলা হৈছে অকণমান, কিন্তু খাবলৈ টেষ্টি হৈছে। মোৰ খুবেই প্ৰিয় নাৰিকল লাডু। হে গাইজ, এতিয়া বাজিছে সন্ধিয়া 6:30 আৰু মই এতিয়া চাকি জ্বলাবলৈ লৈছোঁ। আৰু চাকি গছ জ্বলাই লৈ আপোনালোকক লগ পাই আছোঁ। এতিয়া বাজিলে সন্ধিয়া 7টা আৰু মোৰ চাকি জ্বলোৱা হৈ গ'ল। আৰু এতিয়া টাইম হৈ গ'ল ভাত বনোৱা। গতিকে ভাত বনাওঁগৈ, চাই থাকক ভিডিঅ'টো আগলৈ। আজি মই বনাব লৈছোঁ খাহী মাংস। মাংসখিনিত মই আধা ঘণ্টামানৰ আগতে নিমখ আৰু হালধি দি পেলাই সানি থৈছিলোঁ। আৰু একেবাৰে চিম্পুলকৈ বনাম বুলি ভাবিছোঁ মাংসখিনি। আলু দিম আৰু বিশেষ একো নিদিওঁ। তাকে বনাওঁ, আহক চাই থাকক ভিডিঅ'টো আগলৈ। এতিয়া মই এইখিনি কাটি লওঁ। মই মাংস বনাবলৈ লৈছোঁ। ইয়াত 3টা পিঁয়াজ লৈছোঁ, অকণমান আদা নহৰু লৈছোঁ, আৰু 2টা আলু লৈছোঁ, 3টা জলকীয়া লৈছোঁ। আৰু এইখিনি কাটি লওঁ মই। এয়া তেলখিনি গৰম হৈ গ'ল। আৰু এতিয়া মই ফাৰ্ষ্টতে মাংসখিনি অকণমান ভাজি ল'ম। তেল বেছি দিয়া নাই, নামমাত্ৰ তেল দি লৈছোঁ। আগতে আমাৰ আইতাহঁতে তেনেকৈ বনায়। তেল অকণমান দি পেলাই মাংসখিনি আগতে ভাজি লৈ পেলাই কাঢ়ি থৈ পেলাই পিছত তেল মাৰি পেলাই বনায়। খাবলৈ বহুত ভাল লাগিছিলে। সেইকাৰণে ভাবিছোঁ আজি ময়ো তেনেকৈ বনাই চাওঁ কি হয়। এইখিনি এতিয়া কম জুইতে অকণমান টাইম ভাজি ল'ম। ভাজি পেলাই
কাঢ়ি থৈ ল'ম, কাঢ়ি লৈ পেলাই বনাম ভালকৈ তেল মাৰি। আজি ভাবিছোঁ মাংসখিনি মই অকণমান বেলেগ ধৰণে বনাওঁ। মই আপোনালোকক কৈছোঁৱেই, আগতে আমাৰ আইতাই বনাইছিলে তেনেকৈ। আমি সৰু সৰু আছিলোঁ তেতিয়া ওচৰতে ৰখি পেলাই চাই থাকোঁ, দেখি থাকোঁ কেনেকৈ বনাই। খাবলৈ বহুতেই ধুনীয়া হয়। আৰু আগৰ দিনৰ মানুহেতো বেছিভাগ মছলা, পেকেট মছলা ব্যৱহাৰ নকৰিছিলেই, তথাপিও ইমান ধুনীয়াকৈ বনাইছিলে। আৰু সেইকাৰণে ভাবিছোঁ আজি ময়ো সেইটো ষ্টাইলতে বনাই চাওঁ কেনেকুৱা হয় খাবলৈ। সেয়া মাংসখিনি ভজা হৈ গ'ল, তেতিয়া মই এইখিনি কাটি থৈ ল'ম। আপোনালোকেও এদিন এনেকৈ ট্ৰাই কৰি চাবচোন, কেনেকুৱা লাগে কমেণ্টত জনাব। ময়ো আজি ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ, কেনেকুৱা হৈ চাওঁ, চাই পেলাই আপোনালোকক কৈ আছোঁ। আৰু এতিয়া মই ইয়াত আৰু তেল দি দিছোঁ। এইফালে দালিৰ চিটি মাৰি আছে। তেলখিনি গৰম হৈ গ'ল, এতিয়া মই ইয়াত দিছোঁ তেজপাত আৰু 3টা কেঁচা জলকীয়া দি দিছোঁ আৰু কাটি ৰখা পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি ভজা হৈ গৈছে, এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিছোঁ। এতিয়া এইখিনি আৰু অলপ টাইম ভাজি ল'ম, আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে। মোবাইলটো পৰি গ'ল হয় এতিয়াই। এতিয়া মই ইয়াত নিমখ হালধি দি দিওঁ। নিমখ হালধি অকণ কমাই দিছোঁ, কাৰণ মই মাংসখিনি বনোৱাৰ আগতে অকণমান দি লৈছিলোঁ যে। ভালকৈ লৰাই দিওঁ। এতিয়া অকণমান ঢাকি দিম সিজিবলৈ। মাংসখিনি ভজা হৈছে আৰু এতিয়া মই ইয়াত অকণমান গৰম পানী দি দিছোঁ। দিছোঁ ধনিয়া পাউডাৰ, অকণমান দিছোঁ জিৰা পাউডাৰ আৰু অকণমান ইয়াৰ ৰেড চিলি পাউডাৰ দিছোঁ।
মাংস উতলি আছে এয়া চাওক মাংসটো মই গ্ৰেভিকে বনাম যিহেতু মই দালিও বনাইছোঁ সেইকাৰণে ভাবিছোঁ মাংসটো গ্ৰেভি কৰোঁ তেতিয়া খাই ভাল লাগিব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আগলৈ এয়া মোৰ মাংস ৰেডি হৈ গ'ল এতিয়া মই ইয়াত কেইটামান ধনিয়া পাত দি দিওঁ এয়া ছাগলী মাংস ৰেডি হৈ গ'ল ৰাতিৰ ভাত সাঁজ আমি এনেকৈয়ে খালোঁ এয়া ছাগলী মাংসৰ গ্ৰেভি আৰু নেমু দিয়া টেঙা দালি বনালোঁ আৰু মাংস আছে যিহেতুকে বিশেষ একো নকৰিলোঁ আৰু আমি এনেকৈয়ে ভাল পাওঁ চিম্পুলকৈ খাই মাছ মাংস থাকিলে বেলেগ চব্জিৰনো কিহৰ প্ৰয়োজন সেইকাৰণে এনেকৈয়ে খালোঁ এতিয়া বাজিছে ৰাতিপুৱা 9টা আৰু কালি মোৰ ভিডিঅ'টো সামৰণি মাৰিবলৈ নহ'লে যিহেতুকে ৰাতি ভাত পানী খোৱা বহুতেই দেৰি হৈ গ'ল সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু সেইকাৰণে ভাবিলোঁ মই এতিয়া ভিডিঅ'টো সামৰণি মাৰি দিওঁ আৰু কালি যে বনাইছিলোঁ খাহী মাংস বহুতেই ধুনীয়া লাগিছিলে খাবলৈ বহুত টেষ্টি লাগিছিলে আপোনালোকেও তেনেকৈ বনাই খাব আৰু মোক জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে খাই আৰু আজি ৰাতিপুৱাৰ পৰা বৰষুণেই দি আছে ৰাতিপুৱা 4টামান বজাৰ পৰা বৰষুণ দি আছে এতিয়ালৈকে দিয়ে আছে সেইকাৰণে অকণমান উঠাও আজি দেৰি হ'ল মিষ্টাৰো গ'ল ডিউটি ৰাতিপুৱা 5টা বজাতে তেওঁ ডিউটি গ'ল আৰু ভাবিলোঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ এতিয়া যিহেতুকে ভিডিঅ'টো বেছি দীঘল হৈ গ'লে আপলোড কৰিবলৈ অকণমান দিগদাৰ হৈ যায় সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাবলৈ পায় আৰু সকলোকে ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ মোৰ ফালৰ পৰা বাই বাই